Hey guys, welcome back to my YouTube channel. আমি এতিয়া সৰুৰা এটা জেগাত যাব ওলাইছোঁ। এতিয়া বাইকখন উলিয়াই লওঁ। বাইকখন ইয়াতে আছে মোৰ। এইখন মোৰ ব্লগিং মটৰ ব্লগিং লগ পাই আছোঁ। আজি মোৰ নতুন শ্বুজযোৰ পিন্ধিছোঁ। চাব আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। এইটো মোৰ নতুন শ্বুজ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব প্লিজ। এতিয়া আমি ওলাইছোঁ। আমাৰ কৈছিলোঁ আপোনালোকক যাম বুলি কিনে। বেছি দূৰ নহয়, ওচৰৰে, আমাৰ ঘৰৰ ওচৰৰে হয়। তো ওচৰতে গৈ আছোঁ আমি। আপোনালোকক সৰু সুৰাকৈ এটা ভিডিঅ' দেখাওঁ বুলি কিনে কৈছোঁ আৰু এতিয়া টাইম হৈ গৈছে 4:10। আমি বহুত দেৰিকৈ ওলালোঁ। কি জানো এতিয়া তাত গৈ কিনে কেতিয়া পাওঁ। তাত গৈ কিনে পাওঁতে আন্ধাৰে হ'ব চাগে নিচিনা লাগিছে মোক। নাজানো কি হয়। বলক গৈ থাকোঁ আপোনালোকৰ লগত, আৰু আপোনালোকৰ লগত বলক গৈ থাকোঁ। আপোনালোকে চবেই জানে চাগে, ওচৰতে আমাৰ দুলীয়াজানৰ ওচৰতে এটা টিপাম মন্দিৰ আছে বুলি জানেই চবেই চাগে। সেয়ে আমি তালৈকে গৈ আছোঁ, টিপাম মন্দিৰত চাবলৈ অলপ। বহুদিন যোৱা নাই, এনেই এপাক ফুৰি আহোঁ বুলি ভাবিলোঁ। মই আৰু মোৰ বা গৈ আছোঁ মানে। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं, दिल दीवाने तेनों बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी ना। কোন আছিলে জানো, নাজানো। ঐ হিৰো বুলি মাতিছে মোক। যেতিয়া মই গণেশ পূজাৰ ভিডিঅ'টো আপলোড কৰিছিলোঁ, তেতিয়া আপোনালোকক মই কৈছিলোঁ ভিডিঅ'টোত যাতে মৰম দিব বুলি। মই আপোনালোকৰ লগত যিমান আশা কৰিছিলোঁ সিমানটো মৰম নাপালোঁ মই। হ'ব, মোৰ ফাৰ্ষ্ট ব্লগিং চেনেল এটা, তথাপিও ইমানটোতে মই সন্তুষ্ট আৰু। আশা কৰিছোঁ যে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল পাব বুলি। যদি ভাল লাগে এটা লাইক কৰি দিব, আৰু যদি বেছি ভাল লাগে ছাবস্ক্ৰাইব এটা কৰি দিব। তাতকৈ বেছি যদি ভাল লাগে এটা কমেণ্ট কৰি দিব, আৰু যদি বেয়া লাগে আৰু এটা কমেণ্ট কৰি দি মোক জনাই দিব যে মোক আপোনাৰ ভিডিঅ'টোত কিবা কথা কোৱা ষ্টাইল, কিবা মানে আছামিছত ব্লগিং কৰাটো ষ্টাইলটো অলপ চেঞ্জেছ কৰিব লাগিব নেকি, অলপ জনাই দিব প্লিজ। মই মানে অলপ ভাল পাম জনাই দিলে। তেতিয়া মানে অলপ মই আৰু অকণমান টিপাম যোৱা যিটো ৰাস্তা আছে ন, সেইটো বহুত অফ ৰ'ডিং হয়। আৰু যদি আপোনালোকে কেনেবাকৈ আহে অলপ মানে চলোৱাটো অকণমান লাহে লাহে চলাই আহিব চবেই, আৰু হেলমেট ইউজ কৰিব চবেই। আৰু ইয়াত ধূলি বহুত, ধূলি বিনামূলীয়া পাউডাৰ খাই খাই গৈ আছোঁ আমি টিপাম পাহাৰলৈ। আৰে চোৱক না ইয়াৰ ইমান ধুনীয়া ভিউ। য়েছ, মোৰ যে যেতিয়া বেলি মাৰ যায় তেতিয়া আকাশটো অকণমান ৰঙচঙীয়া হৈ যায়, ৰংচঙীয়া হৈ যায় যে, সেইটো বহুত বঢ়িয়া লাগে দেখিবলৈ। সেনেকুৱা মোক বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব প্লিজ। মোৰ আৰু এটা কথা মনত পৰিছে এতিয়া, আৰু টিপাম যে মন্দিৰটো আছে তাত আমাৰ এছামিজ ছঙৰ ভিডিঅ' এটা হৈ আছিলে, মানে শ্বুটিং হৈছিলে। আপোনালোকে নিশ্চয় দেখিছে হ'বলা, নীল আকাশৰ হয় ভিডিঅ'টো। মানে ছংটোৰ নাম হৈছে ৰেণু বুলি আছিলে। আপোনালোকে চাৰ্চ কৰিলে পাব চাগে, চাৰ্চ কৰি চাব ৰেণু। আৰু এডোখৰ জেগা আছে এইফালে যায়, মানে এইটো ৰুটৰে যায়। আপোনালোকৰ ৰাইট ছাইডে যাব টিপাম, লেফ্ট ছাইডে যায় সীতাকুণ্ড। সীতাকুণ্ড নামটো আপোনালোকে নিশ্চয় শুনিছে। আমি এতিয়া সীতাকুণ্ডলৈ যাওঁ। বৰ্তমান আমি গৈ আছোঁ এতিয়া টিপাম। বলক টিপাম দেখাই আছোঁ এতিয়া। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं, दिल दीवाने तेनों बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब, तुझे रब की कोई खोज नहीं। আমি পাইছোঁ, আৰু বেছি দূৰ নাই, ইয়াৰ পৰা 3 কিলোমিটাৰমান আছে টিপাম। আমি ইয়াত সদায় মাৰ্কেটিং বহে মানডে'। আপোনালোকে যদি মানডে' আহে তেতিয়াহ'লে মানডে' আহিলে ইয়াত মাৰ্কেটিং কৰি যাব পাৰিব। বলক আমি গৈ থাকোঁ লাহে লাহে। এতিয়া
ৰাইট চাইডে সোমাব লাগিব। ৰাইট চাইডে সোমাই যাওঁ। আপোনালোকক আৰু এটা কথা কৈ দিওঁ, টিপাম যোৱাৰ আগতে ইয়াৰ পৰা দোকান আছে, দোকানৰ পৰা আপুনি পানী লৈ ল'ব। পানী নল'লে তাত বহুত প্ৰব্লেম হৈ যাব খালি। আমি সেইকাৰণে পানী ল'ব ৰখিছোঁ ইয়াত। আমি এতিয়া পানী বটল ল'ব ৰখিছোঁ ইয়াতে। পানী বটল লৈ কিনে গৈ আছোঁ আমি। 1 লিটাৰ দিয়ক। 1 লিটাৰ। পানী লোৱা হৈ গ'ল আমাৰ এতিয়া। পানী লোৱা হৈ গ'ল, এতিয়া আমি গৈ আছোঁ। মই কৈছিলোঁ ন আন্ধাৰ হৈ যাব বুলি, এয়া আন্ধাৰ হৈয়ে গ'ল অলম'ষ্ট। আৰু পাওঁতে আন্ধাৰ হৈ যাব চাগে নিচিনা লাগিছে মোৰ। ব'লক গৈ থাকোঁ। মই ইয়াত ক'বলৈ গ'লে 2-3বাৰমান আহি গৈছোঁ। আজি আকৌ বা আহোঁ বুলি ক'লে, সেইকাৰণে লগতে লৈ আহি গ'লোঁ আৰু। মোৰো অকণমান ফুৰা হৈ যাব বুলি আহিলোঁ আৰু। বহুত দিন হ'ল ব্লগ এটা আপলোড কৰা নাই, সেইকাৰণে আজি ব্লগ এটা আপলোড হ'ব বুলি ভাবি কিনে এটা ওলাই আহিলোঁ অলপ। আৰু আন্ধাৰ হৈ গ'লে আপোনালোকক ব্লগ দেখাই মই ভাল নালাগিব, সেইকাৰণে সোনকালে যাব ট্ৰাই কৰি আছোঁ। কিন্তু আন্ধাৰ হৈ গৈছে আৰু কি কৰিব। দেৰি হৈ গ'ল ঘৰৰ পৰা ওলোৱা দেৰি হৈ গ'ল আমাৰ। কৰিব আৰু ব'লক গৈ থাকোঁ। যেতিয়া আপোনালোকে জানুৱাৰী ডিচেম্বৰ মাহটো হয় ন, তেতিয়া বহুত ভিৰ হয়। আপোনালোকে ৰাইট চাইডে দেখিব পাইছে, ইয়াত বহুত ডাঙৰ প্লেচ এটা আছে। ইয়াতে পাৰ্কিং কৰিব পৰা জেগা আছে, গাড়ী পাৰ্কিং কৰে। ডিচেম্বৰ নহ'লে জানুৱাৰী ফেব্ৰুৱাৰী এইবোৰ মাহত আহিলে মানে বহুত ভিৰ হয়। তেতিয়া মানে পিকনিক টাইম থাকে ন, সেইকাৰণে মানে চব মানুহ ইয়াত আহে ফুৰিবলৈ। আমি যেতিয়া এবাৰ আহিছিলোঁ তেতিয়া ফেব্ৰুৱাৰী মাহ আছিলে হ'ব। তেতিয়া এনেকুৱা মানুহ ভিৰ পাইছোঁ ন ইয়াত, ক'বই নোৱাৰোঁ মানে। বহুত ভিৰ আছিলে। আপোনালোকৰ ৰ'ব, মই আহিছোঁ যেতিয়া এইখিনি মই স্ক্ৰীণত দেখাম, আপোনালোকক চাব। ফটোবোৰ আহি আছে চাওক আপোনালোকে। এইটো গলিৰ পৰা আৰু বহুত ভিতৰত আছে। আৰু এইফালে চোন ইমান ধুনীয়া ফগ টাইপ হৈ আছে। গধূলি টাইমত আহিলে এইটোৱে ভাল, অলপ ফগ টাইপ দেখা পোৱা যায়। অলপ গৈ থাকোঁ। এয়া আমি এতিয়া পাই গ'লোঁ টিপাম মন্দিৰত। বাইকখন থৈ লওঁ আৰু আপোনালোকক দেখাই আছোঁ, ব'লক। চাই থাকক আপোনালোকে যদি বৰিং নাই হোৱা প্লিজ চাই থাকক, লাষ্টৰ এণ্ডিঙলৈকে চাই থাকক। বৰ্তমান আমি গাইজ ইয়াত পাই গ'লোহি। ইয়াত টিপাম বুলি কয় এইটো। আপোনালোকে দেখিব পাইছে ইয়াতে লিখা আছে, আপুনি পঢ়ি লওক আপোনালোকে। ব্লক লেটছ গো। ওপৰলৈ উঠি যাওঁ। এন্ধাৰে হৈ গ'ল ইয়াত। আই থিংক মোৰ মতে ইয়াত 2000মান চিৰি আছে হ'ব। আৰু ইয়াত অহাৰ আগতে আপোনালোকে ওচৰৰে দোকান আছে, দোকানৰ পৰা পানী বটল নিশ্চয় লৈ আহিব, নহ'লে বহুত অৱস্থা বেয়া হৈ যাব। সেয়া দেখিছে ইয়াত ওচৰতে জিৰণি ঘৰ আছে। আপোনালোকে যদি ইয়াত আহিব বিচাৰে নহয়, বহুত সোনকালে আহিব লাগে, কাৰণ গধূলি টাইমত আহিলে ইমান এটা ভিউ পইণ্ট নাপাব। আৰু যিমান ওপৰলৈ গৈ থাকিব সিমান ধুনীয়া ধুনীয়া ভিউ পাই থাকিব। যাৰ পেট কমাব মন আছে পেট কমাব পাৰিব ইয়াত আহি কিনে। এইটো ওপৰৰ ইমান ধুনীয়া ভিউ লাগিছে। মোৰ ইমানটো উঠোতে অৱস্থা বেয়া হৈ গ'ল আৰু আছে এতিয়ালৈকে। ব'লক গাইজ গৈ থাকোঁ, যিমান দূৰলৈকে পাৰোঁ গৈ থাকোঁ আৰু। সেয়া চাওক ইমান ওখ। বহুত মানুহ গৈ আছে ইয়াতে। সিহঁতি তললৈ গৈ আছে, আমি এতিয়া বৰ্তমান ওপৰলৈ উঠি আছোঁ। আমি অকণমান ওপৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু ওপৰত যোৱা নহ'ল। কিন্তু ইয়াত বেছি আন্ধাৰ হৈ যোৱাৰ কাৰণে মানে ইয়াত মানুহকেইজনে ক'লে আৰু বেছি ওপৰলৈ যাবলৈ নালাগে বুলি ক'লে। সেইকাৰণে আমি এবাৰ যাওঁ, ঘূৰি যাওঁগৈ। বেড লাগ আৰু বেলেগ এদিন আহি কিনে আপোনালোকক দেখাম বাৰু। এতিয়া আমি জাষ্ট ঘৰ আহি পালোঁ আৰু ইয়াতে আপোনালোকক চবকে বাই বাই কৈছোঁ। এণ্ড চবে ভালে কুশলে থাকক, মই এইটোৱে আশা কৰিছোঁ।
আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব প্লিজ। আৰু বাই বাই গাইছ, টিল এণ্ড টাটা, লাভ ইউ অল গাইছ। আকৌ মই আপোনালোকৰ নেক্সট ব্লগত লগ পাই আছোঁ। বাই বাই।